নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মছলা বেঙেনাৰ এটা ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ 3টা বেঙেনা আৰু দেখুওৱাৰ ধৰণেৰে মই কাটি লৈছোঁ 4 ভাগ কৰি। ইয়াত আপোনালোকে সৰু বেঙেনাটো ব্যৱহাৰ কৰিব পাৰে, দেখিবলৈ বহুত ধুনীয়া হয়। মোৰ ওচৰত নাছিল বাবে মই এইটো বেঙেনাই ব্যৱহাৰ কৰিছোঁ, কিন্তু খাবলৈ একেই হয়। আৰু মই 3টা বেঙেনা এনেদৰে কাটি লৈ পানীত দি গৈছোঁ। আৰু ইফালে আমি মছলাটো ৰেডি কৰি ল'ম। তাৰ বাবে মই দিছোঁ তেল, আৰু তেল গৰম হোৱাত তাতে দিছোঁ মই গোটা জিৰা, 3টা শুকান জলকীয়া, এটা মিডিয়াম চাইজৰ পিঁয়াজ অলপ ডাঙৰ ডাঙৰকৈ কাটি লোৱা, কেইফুটামান নহৰু আমি ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াতে দি দিছোঁ মই এটা ডাঙৰ চাইজৰ বিলাহী অলপ ডাঙৰকৈ কাটি লোৱা। গোটেইখিনি এতিয়া ভালদৰে লৰাই ল'ম আৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে দিছোঁ অলপমান নিমখ। এইখিনি আমাৰ হৈয়ে গৈছে। কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হ'ল, বেছি ভাজিব নালাগে। আৰু এইখিনি এতিয়া মই এটা মিক্সি জাৰলৈ দিম, এটা মিহি পেষ্ট ৰেডি কৰি ল'ম। আৰু এইখিনিতে আমি দিম অলপ বাদাম। বাদামখিনি ইয়াৰ টেষ্টটো বহুত ভাল কৰে, আৰু এইখিনি বাদাম মই ভাজি থোৱা আছে, গতিকে আকৌ ভাজি লোৱা নাই। আকৌ এতিয়া দিছোঁ কেৰাহীত তেল। প্ৰথমতে আমি বেঙেনাখিনি ফ্ৰাই কৰি ল'ম। ইয়াত মই একো দিয়া নাই, নিমখ হালধি, অকল ফ্ৰাই কৰিলেই হ'ব। বেঙেনাখিনি সম্পূৰ্ণ ডিপ ফ্ৰাই কৰিব নালাগে, এনেই অলপ ফ্ৰাই হ'লে হ'ল। চবফালে লুটিয়াই দিব। আমাৰ বেঙেনাখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া নমাই ল'ম। আৰু আমাৰ পেষ্টটো হ'ল এইটো। পেষ্টটো অলপ ডাঠ হোৱাৰ কাৰণে মই ইয়াত অলপ পানী দি লৈছোঁ। পানী দি অলপ ভালদৰে মিহলাই ল'ম। ইয়াত যিহেতু বাদাম দিয়া আছে, গতিকে বহুত ডাঠ হৈছে পেষ্টটো। এতিয়া তেল গৰম হৈয়ে আছে। মই ইয়াত দিছোঁ অলপ গোটা জিৰা, আৰু দিম অলপমান নৰসিংহৰ পাত। আৰু এতিয়া দিছোঁ মই পেষ্টখিনি। পেষ্টখিনি কালাৰটো বহুত ধুনীয়া হয়। একো মছলা নিদিয়াকৈ এনেকৈও বনাই খাব পাৰে। এয়া চাওক, কালাৰটো বহুত ধুনীয়া হয় এনেকৈ। আৰু মই ইয়াতে অলপ পানী দি দিছোঁ, আৰু যাতে এইখিনি তলত লাগি নধৰে আৰু ভালদৰে সিজি যায়। এয়া চাওক, গ্ৰেভিটো কি ধুনীয়া হৈছে। থিকনেছটো ধুনীয়া হৈছে। আৰু এইখিনি পূৰা অলপ সিজাই লৈছোঁ। তেল বিৰিঙি নহালৈকে অলপ সিজাই ল'ম এনেদৰে। আৰু এতিয়া দিছোঁ মই অলপমান হালধি, অলপ ধনিয়া পাউডাৰ, আৰু দিছোঁ অলপ গৰম মছলা। এই গোটেইখিনি আপোনালোকে নিজৰ জোখমতে দিব পাৰে, কিমান পৰিমাণৰ বনাইছে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ভালদৰে লৰাই ল'ম। তেল এৰিবলৈ ষ্টাৰ্ট কৰিয়ে দিছে। এয়া চাওক, তেল এৰিছে। ইয়াত দিছোঁ মই এতিয়া নিমখ। নিমখ আগতেও দিয়াই আছে, এতিয়া জোখ অনুযায়ী দিলেই হ'ল। মছলাখিনি যিমানেই ভাজিব, ইমানেই খাবলৈ টেষ্টটো ভাল হয়। তেল এৰিছে। এতিয়া ইয়াতে দিম বেঙেনাকেইটা। বেঙেনাকেইটা লৰাওঁতে কিন্তু খুব সাৱধানে লৰাব, কাৰণ বেঙেনাকেইটা যিহেতু সিজি আছে, কোমল হৈ আছে, ভাঙি যাব পাৰে, গতিকে লাহে লাহে লৰাব। এতিয়া এনেদৰে অলপ দেৰি সিজাই ল'ম। এয়া। আৰু মই এতিয়া অলপ ইয়াতে গৰম পানী দি দিম। যিহেতু মই অলপ গ্ৰেভি কৰিম, গতিকে পানী অলপ দি দিছোঁ। এইখিনি উতলি মেলি জোখত ৰ'বগৈ। বেছি সিজাব নালাগে, 1-2 মিনিট ৰাখিলেই হ'ল।
গোটেইখিনি বস্তু সিজিয়ে আছে আৰু এয়া চাওক আমাৰ ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হয়। আৰু এতিয়া মই ইয়াত নমোৱাৰ আগে আগে অলপমান নেমু টেঙা চেপি দিম। ইয়াত নেমু টেঙাৰ সলনি তেতেলী দিব পাৰে, কিন্তু টেষ্টটো একেই হয়, টেঙা টেষ্টটো আহে, টেঙা জ্বলা এটা টেষ্ট হয়, খাবলৈ বহুত ভাল হয়। আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰি চাব, বহুত ভাল এটা ৰেচিপি হয়। আৰু এইটো মই পৰিৱেশন কৰি দেখাইছোঁ, খাবলৈও টেষ্টি হৈছিল। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। ধন্যবাদ।